আসসালামু আলাইকুম গাইজ, আজি আমি আপোনালোকক লৈ যাম অসমৰ এক গৌৰৱময় ইতিহাসৰ উজ্জ্বল প্ৰতীক শিৱসাগৰতে থকা ৰংঘৰলৈ। হয়, অসমতে থাকিলে আৰু ৰংঘৰ নোচোৱাকৈ থাকিবনে আপোনালোকে? তো অসমবাসীয়ে হয়তো সকলোৱে ৰংঘৰটো চাইছে, হয়নে? তো এতিয়া আমি জানিব পাৰিছোঁ এছিয়াৰ মহাদেশৰ আটাইতকৈ পুৰণি এম্ফিথিয়েটাৰ ক্ৰীড়ামণ্ডল হিচাপে খ্যাত হৈছে ৰংঘৰ। তো আমি ভাবিলোঁ শিৱসাগৰত আছোঁৱেই যদি ৰংঘৰটো চাই আহোঁ, আৰু আগতেও চাইছোঁ হয়, কিন্তু আকৌ এবাৰ আহিছোঁ মণ্ডু ভণ্টিৰ লগত। তো মণ্ডু আৰু মই আজি এনেকৈ গৈ আছোঁ জয়সাগৰ সপোন নগৰৰ পৰা আমি ওলাইছোঁ। তো ভাবিছোঁ টেম্পু এখনতে যাওঁ বুলি। তো টেম্পু পালোহি আমি। তো ৰংঘৰটো ইয়াৰ পৰা ইমান বেছি দূৰ নহয়, 3-4 কিলোমিটাৰ হ'ব। আৰু ৰিচেণ্টলি যিহেতু শিৱসাগৰত পানী হৈছিলে, বানপানী আপোনালোকে জানে, তো ৰাস্তাবোৰ এতিয়া ওলাইছে আৰু শুকাইছে অকণমান। তো আমি পালোহি আৰু ভাবিলোঁ টিকেটটো কাটি লওঁ বুলি। ৰ'দটো কেনেকৈ ওলাইছে চাইছেনে? তো মণ্ডু ভণ্টিক ক'লোঁ টিকেটটো কাটা বুলি। টিকেটটো কাটিব ওলাইছে আৰু এনেকৈ মোবাইলতে আজিকালি অনলাইন কাটিব পাৰি। তো ৰংঘৰত আহিলে আপোনালোকে অনলাইন টিকেট কাটি ল'ব। এনেকৈ এডাল্টৰ কাৰণে হেনো 20 টকা আৰু চিলড্ৰেনৰ কাৰণে অলপ কম হ'ব। তো আমি এনেকৈ টিকেটটো কাটি ল'লোঁ আৰু তাৰপিছত ৰংঘৰলৈ এনেকৈ প্ৰৱেশ কৰিলোঁ। খুবেই ৰ'দ দিছিল যদিও আমি ভাবিলোঁ ৰংঘৰত আহোঁ আৰু ধুনীয়াকৈ ভিডিঅ' বনাওঁ বুলি। তো মণ্ডু ভণ্টিক সুধিছোঁ আহি কেনেকুৱা লাগিছে আৰু কিমান বাৰ আহিলা বুলি। শুনক ৰংঘৰৰ প্ৰতি ন কিমান বাৰ চালা আজিলৈকে? তাইতো বহুত বাৰ আহিলে। আপোনালোকে যদি কোনোবা নাহাকৈ আছে তেন্তে এবাৰ নিশ্চয় ৰংঘৰলৈ আহিব। আৰু জানিলে আমি আচৰিত যে এই দুমহলীয়া ৰংঘৰটো নিৰ্মাণ কৰোঁতে হেনো কোনো চিমেণ্ট ব্যৱহাৰ হোৱা নাছিল, বৰঞ্চ বৰা চাউল, হাঁহৰ কণী, মাটি মাছ আৰু চূণ শালৰ আদি মিশ্ৰণেৰেহে ইয়াৰ বেৰবোৰ তৈয়াৰ কৰা হৈছিল। আৰু ৰংঘৰ প্ৰথমতে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতে কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰা হৈছিল, কিন্তু পাছত 1746 খ্ৰীষ্টাব্দত আহোম ৰজা স্বৰ্গদেউ প্ৰমত্ত সিংহই ইয়াৰ পকী ৰূপ দিছিলে। আৰু ইয়াতে বিভিন্ন ধৰণৰ বিহু নৃত্য, ম'হ যুঁজ আদি সকলো ইয়াতে উৎসৱ হিচাপে পালন কৰা হৈছিল। তো আমি দুয়োজনে ৰংঘৰ আহি খুব এনজয় কৰিলোঁ আৰু মোক মণ্ডুৱে এনেকৈ ভিডিঅ' ফটো সকলোবোৰ ক্লিক কৰি দিছিলে আৰু ধুনীয়া ধুনীয়া ভিডিঅ' বনালোঁ। ৰংঘৰ আহি খুবেই ভাল লাগিল। আপোনালোকেও আহিব। তো সময় হৈছিল কাৰণে আমি ওলাই আহিলোঁ আৰু দুয়োজনী এনেকৈ গুচি আহিলোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি কমেণ্ট কৰিব। আজিৰ বাবে এইখিনিয়ে আছিল। টাটা, খুদা হাফিজ।